মাহিলী কিমানমান ইনকাম হয় মানে আপুনি এইটো 2-3 লাখ টকা তো থাকেই। হাই ফ্ৰেণ্ড, আপোনালোকে চাই আছে জ্ঞানদীপ শৰ্মা ইউটিউব চেনেল। তো আজি আছোঁ আকৌ নগাঁও বটদ্ৰৱা। তো আজি এইটো ছেকেণ্ড ভিডিঅ' নগাঁৱৰ পৰা। তো গতিকে এজন মানুহে কিদৰে একেটা জেগাতে অতি কম জেগাতে হাঁহ কুকুৰা মুৰ্গী পোহপালন কৰি বহু টকা ইনকাম কৰি আহিছে। তো কেনেদৰে পোহপালন কৰে, কি খাবলৈ দিয়ে, কেনেদৰে কৰিব পাৰে, বা আপোনালোকে বহুতে ষ্টাৰ্ট কৰে ধৰক ফেইল হয়, তো কেনেদৰে আপুনি কৰিব, কেনেদৰে স্বাৱলম্বী হ'ব পাৰিব, স্বনিৰ্ভৰশীল হ'ব পাৰিব। তো গতিকে গোটেই কথাকেইটা জানিব পাৰিব। তো ভিডিঅ'টো পূৰা শেষলৈকে চাই যাওক। দাদাজনে কৈ যাব কেনেকুৱা ইনকাম হয় মাহেকত, ক'ত বেছি পাবে, কেনেকুৱা কি কথা, সকলোখিনি কথা জানিব পাৰিব। পূৰা চাই যাওক। তো এখেতৰ নাম হৈছে আনোৱাল হক। তো গতিকে এই দাদাই এটা অতি কম জেগাতে মানে 12x30 এটা চাইজৰ ৰুমত আপোনাৰ মুৰ্গী, হাঁহ, তাৰপৰা এইফালে সোণালী কি বুলি কৈছিলে, সোণালী মুৰ্গী না, সোণালী মুৰ্গী এনেকৈ হোৱাইট পেকিং এনেকৈ বহুতখিনি একেলগে চৰাই পোহপালন কৰিছে। তো গতিকে মানে চাপ্লাই দিয়া আছে, চাপ্লাই দিয়ে মানে মাৰ্কেটিঙো ইয়াৰ পৰাই কৰিছে। তো গতিকে কেনেদৰে পুহিছে, কেনেকুৱা কি লাগে, কেনেকুৱা সময় খৰচ হয়, কেনেকুৱা কি কৰে, গোটেই সকলোখিনি কথা জানিম। তো দাদা আপুনি অলপ কৈ দিয়কচোন। তো গতিকে দাদা এই যিকেইটা আপোনাৰ মানে প্ৰজাতি আছে গোটেইকেইটাৰ বিষয়ে অকণমান কৈ দিয়ক, যাতে তেওঁলোকে আৰম্ভ কৰিব পাৰে। তাক আমাৰ ইয়াত আছে হেৰি হোৱাইট পেকিং হাঁহ আছে, সোণালী মুৰ্গী আছে, খাকী কেম্বেল হাঁহ পোৱালি আছে, এইকেইটা পিছফালে আছে। তো এখন গোটেইখন আগত দেখাই লৈছোঁ। তো কৈ আছে দাদাজনে গোটেইখিনি। তো এইকেইটা হৈছে প্ৰথমতে দেখিছোঁ এইকেইটা সৰু সৰু হাঁহৰ পোৱালি। তো এইকেইটা কি পাতি হাঁহে নে বেলেগ কিবা? নাই কিবা ইয়াত লোকেলো আছে, খাকী কেম্বেলো আছে। লোকেলো খাকী কেম্বেলো দুটা মিক্স আছে মানে? নাই মিক্স মানে এইটো আছে খাকী কেম্বেল, এইটো আছে লোকেল। এইটো লোকেল। তো এইটো আছে লোকেল আৰু এইটো খাকী কেম্বেল। এইটো কিমান দিন হ'ল? এইটো 20 days, এইটো 30 days। 20-30। হয়। তো গতিকে আৰু সেইটো কি আছে? সেইটো আছে আপোনাৰ লোকেল আপোনাৰ চিকেন না, মানে লোকেল কুকুৰা মানে মুৰ্গী পোৱালি। তাৰপৰা এইটো কি বুলি ক'লে? এইটো আপোনাৰ হোৱাইট পেকিং। এইটো মানে মাংসৰ কাৰণে অকল। আৰু এইটো কি ক'লে? সোণালী মুৰ্গী। সোণালী মুৰ্গী। প্ৰথমতে কওক, এইটো হ'ল এই হাঁহটো যে এইটো মাংসৰ কাৰণে। ইয়াৰ মাৰ্কেটিং কেনেকুৱা, ধৰক ইয়াক পোহপালন কৰিবলৈ কেনেকুৱা ধৰক সমস্যা কিবা আহে নেকি, বা কেনেকুৱা কি কথা? এইবিলাক আপোনাৰ কৰিবলৈ হ'লে যিকোনো বস্তু জীৱ বস্তু সমস্যা থাকিবই। গতিকে আমাৰ লগত যোগাযোগ কৰিলে কোনটো সময়ত কি কৰিব লাগে আমাক ভিডিঅ' কৰি দেখালে কৈ দিব পাৰিম। আৰু কি অৱস্থা কৰে, খানা খায় নে নাখায়, কি দিব লাগে না দিব লাগে, চব আমি কৈ দিব পাৰিম। গতিকে আপোনালোকে আমাৰ ইয়াত মানে যি আমি আইটেম ৰাখিছোঁ 4-5 জাতৰ আইটেম আছে, আপোনালোকে যোগাযোগ কৰিলে আমি ডেলিভাৰী দিব পাৰিম। মানে এতিয়াতো আপুনি অলপ আগতো বহুতখিনি আপোনাৰ গাড়ীয়ে লৈয়ে গ'ল ন? লৈ গ'ল। তাকে এতিয়া অলপ কম দেখিছে, কাৰণ বহুতখিনি বস্তু আমি ভিডিঅ' বনোৱাৰ আগে মানুহে লৈ গুচি গ'ল। গোটেই মানুহ নিয়ে আছে, ডেইলি নিয়ে আছে। তাকে গতিকে এইকেইটা ৰাখিছে আপোনাৰ। আকৌ এইটো পোৱালিটো জগাই থৈছে আপুনি ন? আমাৰ ইয়াত হেৰি হয়, ফেক্টৰী আছে, পোৱালি জগোৱা উৎপাদন কেন্দ্ৰ আছে, ফেক্টৰী আছে। সেইটো দেখাই আছোঁ মই কেনেদৰে পোৱালি জগায়। গতিকে ইয়াৰ ষ্টক নাই, কাৰণ বস্তুখিনি বিক্ৰী হৈ গ'ল। গতিকে ইয়াৰ পৰা বিক্ৰী হৈ আছে। এইকেইটা কি ছিষ্টেমত যায়? সেইটো পিচ ছিষ্টেম হয়। মানে কিমান দিনত হ'লে বিক্ৰী কৰিব পাৰে? এইটো আপুনি 10 দিন 15 দিন মূৰে বিক্ৰী কৰিব পাৰিব। মানে জগাৰ পৰা কিমান দিনৰ পিছত বিক্ৰী কৰিব? মানে এমাহমান থাকিব লাগিব চাগে? নাই ইমান যিমান নালাগে, মানে জল্দি ডাঙৰ হয়। জল্দি ডাঙৰ আপোনাৰ 20 দিন 1 মাহ পিছত বিক্ৰী কৰিব পাৰে, 10 দিন পিছত বিক্ৰী কৰিব পাৰে। মানে মাৰ্কেটিঙৰ কাৰণে এইটো বেষ্ট আৰু। বেষ্ট। আৰু আপোনাৰ সোণালী বাচ্চা আছে মুৰ্গীৰ, ইয়াত আছে খাকী কেম্বেল আছে। এইটো খাকী কেম্বেল ন? এইটো জগাৰ পৰা কিমান দিন সময় লাগে, বেচা লাগে মানে? এইটো বেছি নালাগে। এইটো ধৰক বিক্ৰী কৰা আপোনাৰ ধৰক 6 মাহ পুহিলে বা 5 মাহ পুহিলে আপোনাৰ বিক্ৰী কৰি দিব পাৰে। বা কিছুমানে পোৱালিকে নিও বিক্ৰী কৰে বা পোহেগৈ, এনেকুৱা হয়। গতিকে কেইটামান মই নিম বুলি ভাবিছোঁ, কাৰণ হাঁহ পুহিলে বহুতো লাভেই হয়। গতিকে ইয়াৰ পৰাই লৈ যাম মই পুহিবলৈ। এইকেইটা হৈছে পোৱালি। এইকেইটা কিমান দিন হৈছে? 20 দিন হৈছে বুলি কৈছে। 20 days হৈছে। তাকে এইকেইটা যদি আপোনাৰ ইয়াৰ পৰা নিয়ে পাৰ পিচ কিমানমানকৈ হ'ব? ইয়াত 30ৰ পৰা 40 ভিতৰত হৈ যাব। বহুত সস্তাত দেখোন বেলেগতকৈ চালে। আমাৰ ইয়াত নিজে উৎপাদন কৰি আছোঁ যে
যে আপোনালোকে মানে বেলেগত কোনো কানেকশ্যন নাইতো ডাইৰেক্ট আপোনালোকে পাব ডাইৰেক্ট আপুনি খালি যোগাযোগটো ৰাখিলেই হ'ল যোগাযোগ কৰিলে আমি দি দিব পাৰিম নিশ্চয় তো এটা RCC ঘৰৰ ভিতৰত পোৱালি জগাই আছে তো গতিকে কিমান ফেচিলিটি কেনেকুৱা মেহনত কৰিছে এজন অকলে মানুহে তো গতিকে সেই কষ্টখিনি আপোনালোকক আজি আপোনালোকৰ আগত আনি দিছোঁ যাতে আপোনালোকে কৰিব পাৰে এইটো বিজনেছ এইকেইটা মানে কি আপুনি পোৱালি জগাবলৈ হেৰি কৰিছে পোৱালি চব দাগকেইটা এই দাগকেইটা কেলে দি দিছে ফেন আছে বল আছে হ্যাঁ দাগ দিছে মানে উল্টাই দিয়ে যে উল্টাই দিব লাগে আৰু বাচ্চাটো হ'বলৈ হ'লে মানে ডাবুল দাগ দিব লাগে এটা কণীত দাগ দি মানে এবাৰ ধৰক উল্টাই দিব হ'লে এবাৰ দাগ দিয়ে থাকে আৰু নেক্সটৰ দাগ নিয়া থাকে এইকেইটা কি এইটো হৈছে আপোনাৰ এই ভাৰৈ কিমান দিন হ'ল এইকেইটা জগা এই ধৰক 10 দিন আছে ন আৰু এইকেইটা কি এইটো সোণালিকা এই ৰথন যে দেখাইছিলে এইকেইটা কিমান দিন হ'ল এইটো 10 দিন 8 দিন 10 দিন তো আপোনাৰ কেইটা মেচিন আছে এটা দুটা এৰা আছে 20-50টা আছে আৰু বাকীকেইটাতো আছিলে ন 20-50টা আছে টোটেল 50টামান আছে গতিকে একেলগে কিমানমান আপুনি উমনি দিব পাৰে 10,000 কণী একেলগে উমনি দিব পাৰে এইটো হৈছে বতাহ চৰাই বতাহ চৰাই জগি আছে মানে এইটো 8 দিনমান হৈছে চাগে গতিকে যিমানকেইটা দেখিলোঁ আপোনাৰ বতাহ চৰাই ধৰক মুৰ্গী এভৰিথিং আছে চব মানে এই দাদাৰ ওচৰত মই যিমানকেইটা কাম দেখিলোঁ ইমান এজন সফল ব্যক্তি এই ঘৰতে মানে স্বনিৰ্ভৰশীল বুলি 100% ক'ব পাৰি টকালে আৰু 100% দিয়ক সম্পূৰ্ণ স্বনিৰ্ভৰশীল তেওঁ আনকো সহায় কৰি আহিছে আনকো সংস্থাপন দি আহিছে গতিকে কিমানখিনি কাম কৰি আহিছে তেওঁ নিজেই এই দাদা অকল যে ইয়াতে নহয় গোটেই অল অভাৰ অসমত বহুত জেগাত ছাপ্লাই দিয়ে এনে কোন জেগাত ছাপ্লাই দিয়ে মানে গোটেই অসমত মানে এইটো জেগা বুলি ক'ব নাই মানে এই দাদাৰ পৰা সকলোৱে বস্তু নিয়ে মাছ নিয়ে মাছৰ পোনা নিয়ে আপোনাৰ মাৰ্কেটিঙৰ মাছো নিয়ে ধৰক বা কণীও নিয়ে জগাবলৈ ধৰক বা পোৱালিও নিয়ে গতিকে ডেছক্ৰিপশ্যনত নম্বৰ আছে দাদাৰ লগত কণ্টেক্ট কৰিব লাগিলে মিলিলে পঠাই দিব ধুনীয়াকৈ কুৰিয়াৰ কৰি ন এইবোৰতো কোনো টেনশ্যন নাই অক্সিজেন পৰা ধুনীয়া ফিটিঙত যায় মোক দেখাইছে বহুতটা ভিডিঅ' আমাৰ ইয়াৰ পৰা বাচ্চা ল'লে আপোনাৰ যদি কিবা প্ৰব্লেম হৈ যায় এইটো ডিছকাউণ্ট পাব মানে আকৌ ৰিকভাৰীও কৰি দিব বহুত ভাল কাম দেই সেইটো কিন্তু কোনেও নিদিয়ে আকৌ তাত আছে ন কোনো নিদিয়ে গোটেই অসমত কোনো যদি আপোনাৰ তাত ক্ষতি হৈছে মই আকৌ ক্ষতিটো পূৰণ কৰি দিম কাৰণ আপোনাৰ মেইন কথাটো হৈছে বেলেগ এজনে যাতে আপোনাৰ পৰা কামটো কৰিব পাৰে মানুহ যে ছাকচেছ হ'ব পাৰে মানুহ যে ভিখাৰী নহয় এনেই বহুত মানুহ বেকাৰ হৈ ঘৰত থাকে নিবনুৱা গতিকে এইখিনি কিছুমান কাম কৰিয়ে আপোনালোকে স্বনিৰ্ভৰশীল হ'ব পাৰে গতিকে দাদাৰ পৰা সকলোখিনি জানিলোঁ গোটেই ফাৰ্মটো আপোনালোকক দেখালোঁ তো গতিকে বহুতখিনি এনেই ক'ব পাৰিব নি মাহিলী কিমানমান ইনকাম হয় মানে আপুনি এইটো 2-3 লাখ টকাটো থাকেই মান্থলি 2-3 লাখমান টকা থাকে মানে না তো গতিকে আৰু আপোনাৰ যিমানখিনি সংস্থাপন দিছে তেখেতলোককো ধৰক দিব লাগে এনেই থকাতকৈ মই ভাবিছোঁ এবাৰ হাঁহ পোৱালি কেইটামান লৈ যাম ময়ো ঘৰত কৰিমগৈ তো যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰক যদি চেনেলটো প্ৰথম পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি অলপ ক্লিক কৰি দিয়ক তো আজিলৈ বাই বাই ধন্যবাদ